ৰংপুৰীয়া বিহু মঞ্চখন মোৰ প্ৰথম মঞ্চ আছিলে আৰু মোৰ দেউতাই কৈছিলে যেতিয়া এসপ্তাহ আছিলে মঞ্চত গীত গাবলৈ কাৰণে প্ৰথম মঞ্চ এসপ্তাহ আগৰ পৰা আপোনাৰ ভিডিঅ'বিলাকে চাইছোঁ। দেউতাই কৈছে কি অকল প্ৰিয়ংকা ভৰালী বাইদেউৰ প্ৰগ্ৰাম চা, তেওঁ কেনেকৈ মানে অডিয়েঞ্চক আকৰ্ষণ কৰে, কেনেকৈ সেইখিনি কথা শিক। আজি মই সেই দেউতাৰ কথাটো মনত পৰি গৈছে আৰু মোতকৈ বেছি আমাৰ দেউতাই আপোনাক বেছি ভাল পায় আৰু মই আপোনাৰ নিচিনাই হ'ব বিচাৰোঁ। তেতিয়া আপুনি মোৰ ফেভৰেট সদায়। বহুত বহুত ধন্যবাদ, বহুত বহুত মৰম তোমালৈ। আপুনি সদায় ধুনীয়া হৈ থাকক আৰু সদায়